ৰাম পবিত্ৰতাৰ প্ৰতীক আছিল। সেইকাৰণে আমি আত্মা ৰাম বুলি কওঁ, মোৰ আত্মাত ৰামে নিবাস কৰে। যেতিয়া হনুমানে বুকুখন ফালি দিছিল, ৰামক দেখুৱাইছিল। এইটো সম্ভৱনে এজন মানুহক বুকুত লৈ ফুৰাটো? ৰামৰ সত্তাটো দেখুৱাইছিল। ৰাম লক্ষ্মণ আৰু সীতাৰ সত্তাক দেখুৱাইছিল। কি সত্তা? তেওঁ আছিল ত্যাগৰ প্ৰতিমূৰ্তি, হয়নে? তেওঁ ত্যাগ কৰিছিল। ইমান ৰাজ অভিষেক, এনেকুৱা ৰাজকীয় পৰিয়ালত ডাঙৰ দীঘল হৈছিল, কিন্তু মুহূৰ্ততে যেতিয়া কৈকেয়ীয়ে তেওঁক বৰদান হিচাপে তেওঁক যেতিয়া বনবাসলৈ পঠিয়াবলৈ বিচাৰিলে, তেওঁ কিন্তু এক ছেকেণ্ডো কিন্তু অকণো ৰিয়েকশ্যন নকৰিলে আৰু কিন্তু তেওঁ ছেকেণ্ডত তেওঁ ৰেডি হৈ গ'ল। হ'ব, মই বনবাসলৈ যাবলৈ তৈয়াৰ হৈ গ'লোঁ। ইমিডিয়েটলি সেই ৰাজকীয় পোছাক খুলি তেওঁ গেৰুৱা বস্ত্ৰ ধাৰণ কৰিলে। তাৰ ভাৱাৰ্থটো কি আচলতে? ভাৱাৰ্থ আজিৰ যুগত যদি কোৱা যায়, এজন ৰাজকীয় পৰিয়ালৰ ল'ৰা ছোৱালীক আপুনি সন্ন্যাসলৈ যাব লাগে বুলি, অকণমান হ'লেও ৰখিব চিন্তা হ'ব, ক্লেছ হ'ব।